হাই কেছটো আহি গৈছে ঠিক আছে বাছ ষ্টেণ্ড আহিছোঁ দে আজি আমাৰ নতুন বাছ ষ্টেণ্ডত না তো এই কারণেই তো কইছো যে কার্যালয় ইয়াতে তো পাই গই না গই লাভ নাই আগতে যদি আপনাদের দূর থাকলে ফায়দা হয়ে যে আইব পারে না আপনাদের পাই গেল এতিয়া অলপ কৈ দিওঁ মোৰ বিষয়ে অলপ কৈ দিওঁ ছাৰ আছে আছে দাদা আছে লগত দাদা আছে এইটো চিনি পাম আমাৰ অযোধ্যাৰ লগতে আছে এম এল এ হয় বেচেৰা মই আজি ভিডিঅ'খিনি কৰাৰ ইয়াত মানে মই নিজে দুৰ্ভাগ্য আৰু সকলো ৰাইজে আছিল আৰু লগতে মানে একদম দুৰ্ভাগ্য তথাপি মই চাবলৈ গৈছোঁ যে আমাৰ বাছ ষ্টেণ্ডত যে আহিছিল ছাৰৰ উঠাইছোঁ আৰু সকলো ৰাইজে যেনে মোক চাব নাপাহৰিব এই সাংবাদিকো আছে লগত মই সকলোৱে আছে মই এইবিলাক নকওঁ যেনিবা সকলো দাদা খুৰা হ'লে আছে দাদা খুৰা হ'লে আহিছিল বহুত মানুহ দেখা পাইছোঁ মই ঘৰৰ পৰা উপমুটি কৰি গা চা ধুইয়া মানে ওলাই আহিছোঁ ঠাণ্ডাৰ কাৰণে মানে ঠাণ্ডাৰ কাৰণে মানে হাতখন কঁপিছে এই মোবাইলটা কঁপিছিল আৰু কি সেই মোৰ ৰাতিপুৱাৰ ইমান এটা ছাৰ আহিছে কি বা আচ্ছা তিনজনে মিলি এটা কাম কৰ এই পৰিবহন মন্ত্ৰী তিনজনে মিলি এটা ফটো তুল পৰিবহন মন্ত্ৰী কি আছিল খুৰা নহয় লেখা ল'ব না পৰিবহন মন্ত্ৰী পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য ঠিক আছে আমি মানে মই এনেকৈ কথা কোৱাতে সেইমতে মানে বেয়া লাগিছে বেয়া লাগিল আৰু আপোনালোকৰ স্বাগতম জনাইছোঁ সকলো ৰাইজক মই হাতখন কঁপিছে বোলে ছাৰক স্বাগতম জনাইছোঁ ছাৰক স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'বিলাক চাব নাপাহৰিব মানে হাতখন অলপ কঁপিছিল মানে এই বিৰাট ঠাণ্ডা লাগিছিল তো মোৰ এই হাতখন মানে 13 বছৰ হাত যোৱা সেই হিচাপত মই সকলো ৰাইজকে মই স্বাগতম জনাওঁ লগতে আমাৰ এম এল এ ছাৰো আছিলে এইখিনিয়ে আৰু